আমাৰ খবৰ বাতৰি কাকতখনত এই খবৰটো প্ৰকাশ পাইছে আপোনালোকক মই পঢ়ি শুনাইছোঁ। শিক্ষক নিযুক্তি হাইস্কুলৰ বাবে ন্যূনতম স্নাতকোত্তৰ LPৰ বাবে স্নাতক ডিগ্ৰীধাৰী। কামৰূপ জিলা প্ৰশাসন শিক্ষা বিভাগৰ উদ্যোগত গোহালকণাত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ঘোষণা। এতিয়াৰে পৰা পৰৱৰ্তী সময়ত হাইস্কুলত নিযুক্তিৰ বাবে শিক্ষকৰ শিক্ষাগত অৰ্হতা হ'ব স্নাতকোত্তৰ ডিগ্ৰী আৰু লগতে BEd ডিগ্ৰী। স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে নাপাব হাইস্কুলত শিক্ষকৰ চাকৰি। আনকি ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীত পঢ়ুৱা শিক্ষকৰ ন্যূনতম শৈক্ষিক অৰ্হতা হ'ব স্নাতকোত্তৰ ডিগ্ৰী। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ন্যূনতম শৈক্ষিক অৰ্হতা হ'ব স্নাতক ডিগ্ৰী। আনহাতে ২০৩০ চনৰ পাছত DLEd ডিগ্ৰীৰেও নাপাব প্ৰাথমিক বিদ্যালয়ৰ চাকৰি। তেওঁলোকৰ বাবে এসময়ত BEd ডিগ্ৰীহে প্ৰযোজ্য হ'ব। অলপতে কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকণাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপৰ শিক্ষা বিভাগৰ সহযোগত গোহালকণাৰ গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাষণ দি অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এইদৰে কয়। গতিকে এইখিনি কথা অতি গুৰুত্বপূৰ্ণ আপোনালোকক মই জনালোঁ। লগতেতো আৰু কৈছে যে শিক্ষকৰ নাটনি পূৰণৰ স্বাৰ্থত কোনো কাৰণতেই শিক্ষকৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকতৰ মানৰ ক্ষেত্ৰত শিথিলতা কৰা নহয়। কাৰণ মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষকসকল দক্ষ হ'ব লাগিব। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি মই আপোনালোকক জনালোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।